नमो भगवते वासुदेवाय। कृष्ण 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 गुरु शंकर कृष्ण श्रीमंत शंकर हरि भकतर जनार्दन कल्पतरु ताहांत विनाय नाय 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 अमर परम भगवान ताहांत विनाय नाय 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 अमर परम गुरु कृष्ण कृष्ण गुरु शंकर माधव कृष्ण कृष्ण शंकर गुरु हरि हरि राम 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 कृष्ण कृष्ण गुरु शंकर माधव गुरु शंकर माधव कृष्ण गुरु शंकर माधव यही माने समस्त शास्त्र तर्थ मर्म हरि तुष्ट हंत जात ताके बोली धर्म जी कर्म करिले हरि तुष्ट হয় আৰু সেই হল ধৰ্ম জাত হন্তে মতি অতি উপজে কৃষ্ণত তাকে হে বুলিও বিদ্যা জানা সাৰ তত্র হৰি দেহিৰ মহা প্ৰিয়তম গতি আপুনি ঈশ্বৰ হৰি আপুনি প্ৰকৃতি এহি হেতু দেখে দেৱান্তৰ সেৱা যত হৈ আছে হৰি ভকতিৰ অন্তৰ্গত ভকতি দেখি যে সবে সেৱা দেব তাৰ প্ৰহ্লাদ বচনে লৈও ইহাৰ প্ৰমাণ এই হেতু দেখে দেৱান্তৰ সেৱা যত হৈ আছে হৰি ভকতিৰ অন্তৰ্গত যিমানবোৰ আছে দেৱান্তৰৰ সেৱা আদি সকলোবোৰ বোলে এক ঈশ্বৰৰ হৰিৰ ভকতিতে অন্তৰ্গত হৈ আছে বুলি কৈছে আৰু কি কৈছে ভকতিতে সিজে সবে সেৱা দেৱতাৰ বুলন্ত প্ৰহ্লাদে শুনা অসুৰ সমস্ত যাৰ আছে নিষ্কাম ভকতি মাধৱত অসুৰ বুলি কাক কৈছে পিতৃকুল কি আছিলে হিৰণ্যকশিপুৰ অসুৰকুল অসুৰকুলত যিসকল তেওঁৰ বন্ধু আছিলে সেই সকলক কৈছে বুলন্ত প্ৰহ্লাদে শুনা অসুৰ সমস্ত যাৰ আছে নিষ্কাম ভকতি মাধৱত মাধৱত নিষ্কাম ভকতি যাৰ আছে তাহাৰে হে পৰম নিৰ্মল ভৈল চিত্ৰ মহাপ্ৰেমৰ ৰসতাতে ভুৱয় অবিদিত যাৰ যাৰ ঈশ্বৰ পুৰুষত নিষ্কাম ভকতি আছে সেই সকলৰ মহাপ্ৰেমৰ ৰস তাতে ভুৱয় অবিদিত মহাপ্ৰেম ৰস বোলে তাতেই
পায় বোলে হুয়ে কীট ভকতিৰ প্ৰসাদত ধৰ্ম জ্ঞান সহিতে দে বতাছে যত পৰম শ্ৰদ্ধাই তাক কৰন্ত আশ্ৰয় ভৈলসিতু নৰ সৰ্ব গুণৰ আলয় যিটো দুৰাশয়তে যি হৰিৰ ভকতি গৃহৰ সুখত ৰাতি দিনে আশকতি ফুৰে বহিৰ মুখে হৈয়া মিছা বিষয়ত নাহি কদাচিতো তাত মহাগুণ যত কি কৈছে দুৰাশয় মানে দুৰাচাৰ কাক কৈছে যিটো দুৰাশয়তে যি হৰিৰ ভকতি যিজনে হৰি ভকতিৰ বিমুখ সেইজনকে দুৰাচাৰ বুলি কৈছে যিটো দুৰাশয়তে যি হৰিৰ ভকতি গৃহৰ সুখত ৰাতি দিনে আশকতি যি কেৱল গৃহতেহে ৰাতি দিনে আশকতি ফুৰে বহিৰ্মুখ হৈয়া মিছা বিষয়ত নাহি কদাচিতো তাত মহাগুণ যত গৃহা দিয়া শক্ত ভক্তয়ে হীন লোক যত সি হব লোকটো দেখি মহত সাম্প্ৰত হেন যদি বোলা শুনা ইহাৰ উত্তৰ বাঞ্ছিত জীৱন যেন জলে মৎস্যৰ সেহি মতে আত্মা হৰি জীৱন্তে জীৱৰ পৰম প্ৰসিদ্ধ ইটো সমস্ত শাস্ত্ৰৰ হৰি এৰিল হাতে মিলে তেখনে মৰণ অজল বিনে নাহি যেন মৎস্যৰ জীৱন হৰি বল হেন হৰি এৰি কৰে গৃহে আশকতি অতাৰ যেন মহৎ সুখ নিউ প্ৰতি বৃদ্ধ পূজয় যেন ক্ৰোধৰ মাজত ভাৰ্যাৰ উপৰি যেন স্বামীৰ মহত্ৰ প্ৰীতিৰ মহত্ৰ যেন পুত্ৰৰ উপৰে কনিষ্ঠে শ্ৰেষ্ঠ যেন মতে মান্য কৰে হৰি বিমুখৰ জানা ত্ৰেণয় মহত্ব অনাহি কদাচিতো তাত মহাগুণ যত ইয়াত কেইটামান আমাৰ গৃহস্থী ধৰ্মৰ নিয়মৰ কথা কৈছে ব্যৱহাৰিক নিয়ম আমালে জ্ঞান হিচাপে দিছে সেইকেইটা হৈছে কি কৈছে মানে জ্যেষ্ঠজনক শ্ৰেষ্ঠজনক বয়সস্থজনক মানিজনক মান দিবলৈ কৈছে গতিকে মানি পুৰুষ একমাত্ৰ ঈশ্বৰ কৃষ্ণ তেওঁক আমি ভজনা কৰিব দিছে মান দিব দিছে আৰু উপমা কেইটা কি দিছে বৃদ্ধক পূজয় যেন ক্ষুদ্ৰৰ মাজত বৃদ্ধ মানে জ্যেষ্ঠ বুজাইছে ক্ষুদ্ৰ মানে কনিষ্ঠ বুজাইছে ভাৰ্যাৰ উপৰি যেন স্বামীৰ মহত্ব ভাৰ্যাৰ কে ওপৰত মানকাৰ স্বামীক দিয়া এইটো আমাৰ
সাংসাৰিক নৈতিক আমাৰ মান্যতা এটা বোধক আমালে নীতি শিক্ষা শিকাইছে। পিতৃৰ মহত্ব যেন পুত্ৰৰ ওপৰত, পিতৃৰ মহত্ব পুত্ৰৰ ওপৰত। কনিষ্ঠে জ্যেষ্ঠক যেন মতে মান্য কৰে, সৰুজনে ডাঙৰজনক যেনেধৰণে মান্য কৰে, হৰি বিমুখৰ জানা তেহনয় মহত্ব, নাহি কদাচিতো তাত মহাগুণযত। কালে যাক অধিকাৰ কৰে বিদ্যমান, তাহাৰ মহত উপহাস্যৰে স্থান। এতেকে জানিবা সৰ্বভাৱে পুৰুষৰ, ভগৱন্ত মাত্ৰ ভৈল ভজনীশ্বৰ। কৃষ্ণ হৰি বিনে আচন্ত যতে আন দেৱ, আপোনাকো ৰাখিবা ক্ষমনু নাহি আপোনাৰ পুৰি কালৰ ভয়তে, তাৰা সবে ৰাখিবে নককে নমতে। সেই পুৰুষসকল সেইজনৰ ওচৰত আশ্ৰয় ল'ব দিছে যি সৰ্বনিয়ন্ত্ৰা কৃষ্ণ। কেৱলে নিৰ্ভয় এক ঈশ্বৰ মুৰাৰী, কালমায়া আদি সমস্তৰে অধিকাৰী। আত্মালাভ বিনে সুখ আননমানন্ত, সৰ্বভাৱে ভয়াতুৰ জনক ৰাখন্ত। জানিয়া তাহান দুই অভয় চৰণে, হুয়ো ক শৰণাপন্ন কায় বাক্য মনে। অভয়দাতা শ্ৰীহৰিৰ চৰণত শৰণ গ্ৰহণ কৰিব দিছে, শৰণাপন্ন হ'ব দিছে। কেনেকৈ হ'ব দিছে? কাই শুদ্ধি কৰিব লাগিব। কাই কেনেকে শুদ্ধি কৰিব? শুদ্ধ আহাৰ গ্ৰহণ কৰিব লাগিব। যদি আমি অশুদ্ধ আহাৰ খাওঁ তেতিয়াহ'লে আমাৰ শৰীৰটো অশুদ্ধ হ'ব। যেনে আহাৰ খাব তেনে মন হ'ব। গতিকে দেহটো আমি প্ৰথম গঠন কৰিব হ'লে সাত্বিক আহাৰ কৰিব লাগিব, আৰু সেইটো দেহতেহে যিটো মন আমাৰ থাকিব এটা সুস্থিৰ মন হ'ব। কায় মন বাক্য, আৰু যেতিয়া আপোনাৰ দেহ শুদ্ধি হ'ব, মন শুদ্ধি হ'ব, তেতিয়া আপোনাৰ বাক্যক আপুনি পালন কৰিব পাৰিব। অন্যথা আমাৰ সামাজিক নিয়মত এই যে শৰণ ভজনসমূহ চলি আছে, কি হৈছে? এটা নিয়ম মাত্ৰ চলি আছে। মহাপুৰুষীয়া সেৱকসকলেও আমাৰ যিমানবিলাক সত্ৰ সংঘ সমাজ আছে, ঢেৰকে শৰণ ভজন দিয়া হয়। এইটো এটা মাত্ৰ এটা আচৰণহে। ইয়াক গ্ৰহণ কিমানজনে কৰিব পাৰিছে ইব হাস্যকৰ কথা, যাৰ কাৰণে ছ'চিয়েল মিডিয়াত এতিয়া সমালোচনা হৈ আছে যে খাব নেপায়, খাব পায়, পঢ়িব নেপায়, নিজৰ ঘৰত কৰে, আনৰ ঘৰত, এনেধৰণৰ কিছুমান কথা। এইবোৰ কিয় হৈছে বাৰু? ভকতিৰ তত্ত্ব স্কুলখনত বহুত ল'ৰা ছোৱালী পঢ়িব গৈছে, কেইজনমানে ভালকে পাছ কৰে, কোনোবা কোনো স্কুলত যে নকৰে। অৰ্থ এইটোৱেই, ভকতি সকলোৱে কৰিছে, এটা সামাজিক দায়বদ্ধতা। ব্ৰাহ্মণৰ সন্তানেও পিতৃপুৰুষৰ নিয়ম অনুসৰি ব্ৰাহ্মণত্ব তেওঁলোকে আচৰণ প্ৰৱৰ্তন কৰি গৈছে। কিন্তু কিমানখিনি কৰিছে? কিমানজনে কৰিছে? নে কেৱল জাষ্ট জাতিৰ নামতহে তেওঁ ব্ৰাহ্মণ সন্তান হৈ আছে? সেইকাৰণে কৈছে ব্ৰহ্ম জানন্তে ব্ৰাহ্মণা,
ভকতৰ পুতেক ভকত হৈছেনে নাই? পিতৃ ভকতেতো পুত্ৰক ভকত কৰিবই চাব, কিন্তু পুত্ৰই বা হৈছেনে নাই? সামাজিক নিয়মৰ দায়বদ্ধতাটো তেওঁ শৰণ ভজন দিয়া হৈছে গুৰু মাতি আনি, কিন্তু তাৰ যে ইফালে সোমাই সিফালে ওলাই যায় সি গুৰুত্বই নিদিয়ে। সি বা ক'ত গৈ কেইটা চৰু লুটিয়াইছেগে সেইটো সি জানে। গতিকে এইসকল হাঁহিয়তাৰ পাত্ৰ হ'ব কৰিব নালাগে। ধৰ্ম সকলোৰে নিজৰ নিজৰ, কোনে কি কৰিছে তেওঁ নাই পাৰা চাগে, সেইকাৰণে কৰা নাই। প্ৰতিটো সত্ৰ সংঘ সমাজৰ মূল বিশেষ ব্যক্তি কেইজন, যিসকল ধৰ্মশীল ব্যক্তি, তেওঁলোকে কষ্টব্ৰত অনুসাৰে ব্ৰাহ্মণৰ ধৰ্ম পালন কৰা ইমান সহজ নহয়। তেওঁ বহুতো নিয়ম নীতি কঠোৰতা আছে, এই সকলোবোৰ মেইনটেইন কৰি চলিবৰ কাৰণে তেওঁ বহুত কষ্ট হয়। এজন ভকতে নিজক জীয়াই থাকিবলৈ, আপোনালোকে জানে মোৰ কিমান কষ্ট হয় উশাহ ল'বলৈ, চলিবলৈ সমাজত। মই নাই কোৱা যে বাকীসকল বেয়া, ময়ে ভাল। মই ক'ব খুজিছোঁ মই নিসংগতা অনুভৱ কৰোঁ, কাৰণ ওলাই যিখন সমাজ পাওঁ এটা বেলেগ ৰাগীত মতলীয়া হৈ থকা সমাজ, কিন্তু মই তাতেইতো জীয়াই থাকিব লাগিব। তেওঁলোকৰ লগ নলৈতো মই নোৱাৰো। গতিকে এই যে এক পক্ষই আন এক পক্ষক এই খোৱা মেলা লৈ কিবা কিবি লৈ যে নিন্দা ভৰ্ৎসনা এইবোৰ কৰিব নালাগে। ভকতি ভৰিলে আপোনা আপুনি সকলোবোৰ পৰিপূৰ্ণ হ'ব। শত কুলে জন্ম তান তুষ্টৰ কাৰণ, অনুহে শুনা কবু হনুমন্তৰ বচনে। কিম পুৰুষ পৰিষদ ৰাম কহু পাখি, আচন্ত সবাতে কত ভকতি প্ৰকাশী। শুনা সৰ্বজনে কথা কহু সাৰ তত্ত্ব, অসুৰা সুৰ নৰ আন লোক আছে যত, তাহাৰ মাজত ইটো হৰি কভ জয়, অশিষি মহাজনে তান কৃষক পায়। পৰম কৃতজ্ঞ ৰাম প্ৰভু ভগৱন্ত, অল্প ভজনতে কৰে বহু মান্যৱন্ত। অযোধ্যা নিবাসী জীৱ জন্তু সমস্তক, অনিলাতি কটুকে সবাকো বৈ কোন পাক। অল্প সেৱা মাত্ৰ যেন কৰে বহুমান, আকো নাতে দৃষ্টান্ত দেখাও বিদ্যমান। নুহিকে উত্তম জন্ম আকৃতি সুন্দৰ, অবাক্যৰো চাতুৰি নাহি বুদ্ধি বিস্তৰ। নাহি একো গুণ আমি বনৰ বানৰ, অনুগ্ৰহ পাত্ৰ ভলো তথাপি ৰামৰ। আমি বানৰ জাতি, তথাপিতো ৰামৰ অনুগ্ৰহৰ পাত্ৰ হৈ এতেকে ভকতি হৰি তোমাৰ তুষৰ কাৰণ, অব্যৰ্থ হৰি বিষয়ত আন গুণ গণ। কিন্তু তাতে কৰে যিটো নিষ্কামে ভকতি, পৰম কৃতাৰ্থ ভৈল শিষি মহামতি।
ভজিয়া কৃষ্ণক যিটো কামনা কৰয় কৰন্ত পূৰণ তাক ইটো সত্য হয় তথাপি কৃষ্ণৰ নাহি সন্তোষ মনত সবে মায়াময় ইন্দ্ৰিয়ৰ ভোগজত ব্ৰহ্মলোক আদি কৰি সমস্তে নিবাসী ভোগ নষ্ট হলে পুনঃ পাৰ্থিবন্ত আকি নেদন্ত মাধৱে যোনো কিছু নুখুজিব নকৰিবা শংকা ইটো মনত সমূলে নবাঞ্চয় কিছু যিটো ভজি মাধৱক দিবন্ত আপুনি নিজ পাদ পল্লভক অজাক পাইলে ভকতৰ পূৰ্ণ হুৱে মন সৰ্বকাম বৰিখন কৃষ্ণৰ চৰণ বিচাৰিব নালাগে নিষ্কাম ভকতি নিবিচাৰিলেও ঈশ্বৰে নিজেই দিয়ে যাচি যাক পাইলে ভকতৰ পূৰ্ণ হুৱে মন সৰ্বকাম বৰিখন কৃষ্ণৰ চৰণ মৈক্ষ আদি কৰি সুখ যতে ক আশ্ৰয় চৰণ সেৱাক পাইলে একো নবাঞ্চয় কৃষ্ণ পাদ পদ্মমকৰন্দ কৰি পান ভূয়া পৰিপূৰ্ণ মনে নুখোজয়ৱান কামনা পূৰ্বক যদি কৃষ্ণক ভজয় তাহাৰ পৰম হিত চিন্তে কৃপাময় বাৰে কাদি কামনাক পূৰন্ত কৃষ্ণ তাৰ পুনঃ পুনঃ খুজিলে নেদন্ত আৰু বাৰ অনৰ্থ বিষয় পৰমাৰ্থ দাতা হৰি অয়েতেকে ভক্তৰ বিষয় অক দূৰ কৰি নুখোজন্তে নিজ পদ প্ৰলভ সুখক দেন্ত যাক পাইলে আৰু নুখোজে আনক অজেন শিশু সবে কৰে মৃত্তিকা ভোজন তাক দেখি অনৰ্থক ভয়ে মাতৃগণ খাইবাকো নেদয় আৰু মুখৰো ঘুচাৱে কান্দিবাক দেখি নুখোজন্তে আনিমাৱে যেনেকৈ শিশুৱে মাটি খালে মাকে দেখি ভয়তে পেলাইটো দিয়ে হাতৰখিনি মুখৰখিনিও উলিয়াই আনে তেনেকৈ ভগৱন্ত কৃষ্ণক যিসকলে আশাৰে কামনাৰে পুজিছে তেওঁলোককো দিয়ে কিন্তু কি কৈছে যেনেকৈ বৎসয়ে মানে শিশুৱে মাটি খালে মাকে উলিয়াই আনে বেয়া বুলি ভগৱন্ত কৃষ্ণই সন্তানক ভক্তসকলক পুত্ৰস্বৰূপে মানি সংসাৰৰ যিবোৰ অনিত্ৰ সেইবোৰ আৰু নিদিয়ে আৰু প্ৰয়োজন নাই যেনেকৈ মাতৃয়ে পুত্ৰক লেতেৰা মাটি খাইছে বুলি মাটি হাতৰখিনিও পেলাই দিয়ে মুখৰ পৰাই উলিয়াই আনে আঙুলি ভৰাই ঠিক তেনেধৰণেৰে কৃষ্ণয়েও পুত্ৰসকলক ভক্তসকলক নিজৰ সন্তানসকলক তেওঁলোকে যদি বাৰে বাৰে সকামী আশা যদি মায়াত যদি বন্দী হ'ব গৈ থাকে তেওঁ নিদিয়ে হৰি বল হৰি বল হৰি বল হৰি বল হৰি বল দেও খণ্ড শৰ্কৰা ভুন জয় শিশুতাক অজানিয়া মধুৰ চাদ তেজে মৃত্তিকাক শৰ্কৰাকে মাত্ৰ শিশু খোজয় পাছত হৰি ভক্ত সবাৰো স্বভাৱ হিমত গতিকে ভগৱন্ত কৃষ্ণ পুৰুষে ঈশ্বৰ পুৰুষে ভক্তসকলে যদি বাৰে বাৰে কামনা বাসনাবোৰ বিচাৰিও থাকে তেওঁলোকক কি কৈছে নিদিয়ে যেন মাতৃৰ দৰে তেওঁ সেইবোৰ পৰা তেওঁ
মায়ামোহ বিচ্ছিন্ন কৰি তেওঁ হৰি ভকতি দান কৰে। কৃষ্ণ অশৰ্কৰাকে মাত্ৰ শিশু খোজয় অপাচত, হৰি ভক্ত সবাৰ স্বভাৱ হিমত। কৃষ্ণ 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 হৰি ৰাম। নমো নমো নাৰায়ণ প্ৰসন্ন হৈক হৰি কৰিওক মায়ক নিৰ্যান। আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱকৰা পৰিত্ৰাণ। হে প্ৰভু, হে কৃষ্ণ, হে শংকৰ মাধৱ কৃষ্ণ। শত সহস্ৰ অপৰাধ সব অপৰাধ মাৰ্জনা কৰি হে প্ৰভু তুমি নিজ গুণে নিজে সন্তুষ্ট হৈ হে প্ৰভু তোমাৰ গুণানুকীৰ্তন পাঠভাগী তোমাৰ ভাণ্ডাৰৰ বস্তু বুলি তুমি গ্ৰহণ কৰা প্ৰভু। কোটি কোটি ঘোৰ অপৰাধনীতে কৰো আমি দুৰাশয়, হে হৰি মুখ দাস হেন মানি কামে ৰাম কামে কৃষ্ণ। কৃষ্ণ শংকৰ মাধৱ কৃষ্ণ কৃষ্ণ।